हेलो फ्रेंड्स गुड मर्निंग सकलोरे मोर नतुन एटी भिडिओले आपनालोকক स्वागत जनाइছোঁ और आज जेहेतु शाओन माहर सेकेंड सोमबार है न हेइकारणे मंदिर एटात যাব ओलाइছোঁ धुनिया मंदिर एटात कुई मंदिरत जाम देखाइ आइছোঁ धुनिया प्लेस है एतिया मैं रेडी হৈ लওঁ এই জাষ্ট উঠিছোঁ গা ধুওঁ তাৰপিছত চাকি ধূপ দি দিওঁ তাৰপিছত ৰেডি হৈ যায় তাৰপিছত লগ পাইছোঁ মই গা ধুই আহি ৰেডি এতিয়া চাকি ধূপ দি লওঁ আৰু ইয়া হোষ্টেলত মানে আজি কোনো নাই ডিউটিতে কৰিছোঁ এই মই চুলিকেইডাল অলপ শুকাব দিছোঁ যেহেতু তিতি আছে ন এতিয়া ৰেডি হওঁ একেলগে মন্দিৰত লগ পাইছোঁ এয়া আমি মন্দিৰ পাই গ'লোঁ আৰু এইটো হৈছে মেইন গেট হয় আৰু এই মন্দিৰটোৰ নামটো যদিও লিখা নাই মই কৈ দিছোঁ চক্ৰেশ্বৰ মন্দিৰ হয় আৰু এইফালেৰে আপোনালোকে আহি এটা টেপ পাব ইয়াতে হাত ভৰি ধুব পাৰে বলকচোন এতিয়া মন্দিৰৰ ভিতৰলৈ যাওঁ আৰু এইটো হৈছে মেইন মন্দিৰ আৰু ইয়াতে আপোনালোকে দেখিছেনে চক্ৰটো আৰু এই চক্ৰটো ইয়াতে থকা কাৰণে ইয়াৰে নাম চক্ৰেশ্বৰ মন্দিৰ হয় আৰু এই মন্দিৰটো স্থাপনৰ ক্ষেত্ৰত বহুত মতবাদ পোৱা যায় যেতিয়া পাৰ্বতীৰ মৃত্যু হৈছিল ন তেতিয়া শিৱই পাৰ্বতীক কোলাত লৈ ত্ৰিলোক পাগলৰ দৰে ঘূৰি ফুৰিছিল আৰু বিষ্ণুই এইটো সহ্য কৰিব নোৱাৰি তেওঁৰ সুদৰ্শন চক্ৰৰে পাৰ্বতীৰ দেহটো বিচ্ছিন্ন কৰিছিল আৰু সেই সুদৰ্শন চক্ৰ আহি ইয়াতে খুন্দা খোৱা বুলি কোৱা হয় আৰু নাজানো কিমান দূৰ সত্য মই যিখিনি জানো সেইখিনি কৈছোঁ আৰু ভুল হ'লে ক্ষমা কৰিব আৰু ইয়াৰ পৰিৱেশটো চাওকচোন আৰু এই মূৰ্তিটো দেখিছেনে বানপানীৰ সময়ত প্ৰায় এইটো ভিডিঅ' ওলাই থাকে আৰু মই দেখি থাকোঁ এই ভিডিঅ'টো দেখিয়ে মই আহিছোঁ ইয়াতে আৰু ইয়াৰ পৰিৱেশটো চাওকচোন ইয়াতে মানে গধূলি টাইমত বেছি ধুনীয়া লাগে ভিউটো ধুনীয়া হয় আৰু এইটো মন্দিৰ আছে যদি আপোনালোকে জালুকবাৰীৰ পৰা আহে তেতিয়া কামাখ্যা গেট পাৰ হৈ আহিব লাগে ভূতনাথ কালীপুৰ বুলি কয় সেইখিনি আহিবচোন ধুনীয়া হয় ইমান ধুনীয়া ইমান ভাল লাগে ন আহি কিনে গধূলি টাইমত আহিব বেছি ধুনীয়া লাগে বলকচোন এতিয়া মন্দিৰটোৰ পৰিৱেশটো চাওক এয়া মই ওপৰৰ পৰা পৰিৱেশটো দেখাই দিছোঁ চাওকচোন কি ধুনীয়া হয় আপোনালোকে আহিবচোন গধূলি ধুনীয়া লাগে গধূলিৰ ভিউটো আৰু ধুনীয়া হয়